আপোনালোকক সকলোৱে ধন্যবাদ দিছোঁ সকলোকে আজি ক'বলগীয়াটো আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও মানুহ সকলোৱে আমি আনন্দেৰে অপজিশ্যন জইণ্ট অপজিশ্যন পাৰ্টিজ অসমৰ আৰু হয় অপজিশ্যন পাৰ্টিজ আমি ডিচিশ্যন লোৱা মতে কাৰ্বি আংলঙত ডিফু টু APHLC মই J.I. কাথাৰে কেণ্ডিডেট হৈছে আৰু বোকাজান সমষ্টিত ৰতন ইংতি কংগ্ৰেছ প্ৰেছিডেণ্ট ডিষ্ট্ৰিক্ট কংগ্ৰেছ প্ৰেছিডেণ্ট তেওঁৱে কেণ্ডিডেট হৈছে আমি এখেতক APHLC সকলে সহায় কৰিব আমাক ইয়াত ডিফুত কংগ্ৰেছ সকলে আমাক সহায় কৰিব সাপোৰ্ট কৰিব আৰু ৰংখাং নতুন সমষ্টি তাত ৱেষ্ট কাৰ্বি আংলং কংগ্ৰেছ প্ৰেছিডেণ্ট আগষ্টিন ইংহি তেওঁৱে কেণ্ডিডেট হ'ব আমি APHLC সকলে এখেতক সহায় কৰিম পুৰা সহায় কৰিম আৰু আমৰি এটা নতুন সমষ্টি তাত আমাৰ APHLC কেণ্ডিডেট বিক্ৰম হানসেয়ে কণ্টেষ্ট কৰিব আৰু কংগ্ৰেছ সকলে আমাক সহায় কৰিব হাফলঙত কংগ্ৰেছ সকলে কেণ্ডিডেট হৈছে তাত আমি APHLC সকলে এতিয়ালৈকে আমি কেণ্ডিডেট নিদিলো তাত কংগ্ৰেছে কৰিছে আৰু তাৰ ভিতৰত তাৰ মাজতে হাওৰাঘাট কনষ্টিটুৱেন্সি এটা ডাঙৰ কনষ্টিটুৱেন্সি আমি APHLCয়ে ডিমাণ্ড কৰিছিলোঁ আমাক দিব লাগে বুলি কাৰণ MP ইলেকশ্যনত আমি সেকেন্ড পজিশন আছিল তাত তথাপি কংগ্ৰেছ সকলো কৈছে যে তেওঁলোকে কণ্টেষ্ট কৰিবই আমাৰ APHLC সকলো এটো এৰিব নোখোজে কাৰণ আমাৰ কেণ্ডিডেট আমাৰ নিজৰ জেনেৰেল সেক্ৰেটাৰী প্ৰফেসৰ সাৰ্কেৰি ৰংফাৰ সেই কাৰণে লাষ্টত মই আৰু গৌৰৱ গগৈ ডাঙৰীয়া আমি আলোচনা কৰি লাষ্ট ৰিসৰ্ট আমি লৈছো লাষ্ট ৰিসৰ্ট হিচাপে কংগ্ৰেছো তাত কণ্টেষ্ট কৰিব আৰু APHLCও কণ্টেষ্ট কৰিব ফ্ৰেন্ডলি কণ্টেষ্ট তাত হ'ব হাওৰাঘাটত সেইটোহে আমাৰ এই জেনেৰেল ইলেকশ্যন আসাম এছেম্বলি ইলেকশ্যনৰ কাৰণে আমি ঠিক কৰিছো এই কথাটোহে আমি ৰাইজক ক'ব খুজো যে আমাৰ এলায়েন্সটো ঠিক হৈ থাকিব এলায়েন্স একো ব্ৰেক নকৰে অপজিশ্যন এলায়েন্স একেবাৰে ব্ৰেক নকৰে থাকিবই এই যেটো হাওৰাঘাটত ফ্ৰেন্ডলি কণ্টেষ্ট হ'ব এইটো মানে এটা পাৰ্ট অফ এলায়েন্স বুলি আমি ধৰি লৈছো মানুহসকলে এটো ভুল বুজিব নালাগে এটো পুৰা কণ্টেষ্ট বুলি নহয় এটো ফ্ৰেন্ডলি কণ্টেষ্ট আমাৰ এলায়েন্স এটা পাৰ্ট অফ এলায়েন্স এটো আৰু এলায়েন্সটো থাকিবই এটো একেবাৰে ব্ৰেক নহয় আমি APHLCয়ে আকৌ কৈছো য'ত কংগ্ৰেছ সকলে কেণ্ডিডেট দিছে বোকাজান ৰংখাং আৰু হাফলং আমি APHLC আমি সহায় কৰিম আৰু কংগ্ৰেছে আমাৰ ডিফু সমষ্টি আমৰি সমষ্টি to আমাক সহায় কৰিব পুৰা সহায় কৰিব হোল হাৰ্টেডলি সহায় কৰিব এখেত সকলে আৰু
মাত্ৰ হাওৰাঘাট সমষ্টি আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব ইমানে আজি মিটিঙৰ আজি সংবাদদাতাসকলক আমি ক'বলৈ এইটোহে কথা চাৰকিৰি ৰংফাৰ প্ৰফেচৰ চাৰকিৰি ৰংফাৰ তেওঁ হাওৰাঘাটৰ APHLC পৰা এখেতসকলে কৰিছে কিন্তু মই আজি এই সংবাদ মেলত মই সেইবিলাক ক'বলৈ ইচ্ছা নাই মানে মাত্ৰ এইটো চিম্পুল কথা ৰাইজক জানিবলৈহে মই আজিটো কৈছোঁ ইমানেই জয়টো আমি এই চাৰিটা সমষ্টিটো আমাৰ এলায়েন্স কেণ্ডিডেটহে জিকিব আমৰি সমষ্টি ডিফু সমষ্টি বোকাজান সমষ্টি আৰু ৰংখাং সমষ্টি আমাৰ এলায়েন্স কেণ্ডিডেটে জিকিব আৰু হাওৰাঘাটো হ'ব পাৰে ঠিক নাই কিন্তু আমি তাত ইমান জোৰকৈ আমি নকওঁ কাৰণ ফ্ৰেণ্ডলি এলায়েন্স বুলি কৈ ফ্ৰেণ্ডলি কণ্টেষ্ট বুলি কৈছে যেতিয়া আমি এতিয়া কোৱাটো উচিত নহয় এতিয়া মইতো দিলোঁ মই যোৱাকালিয়ে দিলোঁ আৰু বাকীখিনি 23 তাৰিখে দিব আৰু আমাৰ চাৰকিৰি ৰংফাৰে আজি দিব হ'বলা আমি জইণ্ট ৰেলী হ'ব জইণ্ট ৰেলী বুলি নহয় ভেহিকল জাত অল টাইপছ অফ ভেহিকল এটা প্ৰচেছন হ'ব কাইলৈ 21 তাৰিখত ডিফুৰ পৰা লাংহিনলৈ এইটো কংগ্ৰেছো থাকিব আমিও থাকিম এইটো আমি মিটিঙত এইটো ডিচিশ্যন লৈছোঁ যোৱাকালি